বন্ধুসকল কণী পাইলে হাঁহে এনেকৈ কণী পায় নেকি এনেকৈ কণী পাই দিলে হেল্ল' গাইজ গুড মৰ্ণিং গাইজ ৱেলকাম বেক টু মাই চেনেল বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ মানে কেইবাদিনো দিয়া নাছিলোঁ আজিৰ পৰা সদায় দিম বুলি ভাবিছোঁ মানে সেইকাৰণে মানে এদিন নিদিলে কেইবাদিনো গেপ হৈ যায় তো সেইকাৰণে মানে সদায় দি থাকোঁ মই সেইকাৰণে মানে সদায় দি আছিলোঁ সদায় দিয়া কাৰণ মানে সেইটোৱে তো পলাশ ভাই কি কৈছ কি হৈছে গাইজ চুপ পলাশ ভাই মানে যে অনলাইন এক্সাম দি আছে মনে গমেই পোৱা নাছিলোঁ পৰীক্ষা হৈ আছে মানে তাৰ সেইকাৰণে পৰীক্ষা দি আছে অনলাইনত কি যে জামানা আহি গ'ল যিহেতু গাইজ মানে অকল অনলাইনে মানে টিচাৰে অকল তাকে দেখি আছে ন তো মইতো তাক চাব পাৰোঁ ঐ কি লিখিছ লিখ তো বৰ্তমান গাইজ পলাশ ভাই বোলে এক্সামটো দি তালে তো এতিয়া কুৱেশ্যন পেপাৰখিনি মানে এই উত্তৰখিনি তাৰমানে কলেজত দি আহিব লাগিব বোলে এইখিনি তো পলিটিকেল আছিলে ন চায়েন্স হয় পলিটিকেল চায়েন্স ন ৱাহ কি লিখিছ বে মাৰ্কছ বাদ বোলে মেকিয়া ফেলি সেই তেৰি বৈ তো বলক গাইজ দি আহোগে আৰু এটা মেইন কথা এইখিনি মানে লিখি পিনি যদি স্কুলত জমা নিদিয়ে তো ফেইল বোলে তো গাইজ মাকুম কলেজ পাই গ'লোহি ইয়াত মানে ছাবমিট কৰিব লাগিব এখন পাৰিলি নাই পিছে আজি ৰখি আছোঁ যা সেয়াতে ন তো গাইজ ফাইনেলি পলাশ ভাই ছাবমিট কৰি দিলে কিমান পাবি হেই পাছ কৰিম যেন লাগিছে নাই 40 মান পাম চাগে সিমানে পাবি ন মানে 32 পালে পাছে ন আৰু কেলে লাগিছে হয় নাই এই ককয় ভাইটি তো গাইজ বৰ্তমান ঘৰ পাই গ'লহি আৰু পলাশ ভাইৰ লগত বোলে আৰু পলাশ ভাইটোৰ লগত বোলে এই টাউনৰ পৰা মাছ আনি আহিবগৈ লাগে তো গাইজ ডেইলি বজাৰ আহি গ'লোঁ 100 টকা মাছ লৈ লওঁ মানে এইটো কি মাছ দাদা মিৰিকা মাছ মিৰিকা মাছ না মিৰিয়া মাছ হেনো মই মাছ চিনি নাপাওঁ মানে এইটো লওক 100 টকা ন হ'ব ন তো গাইজ মাছ 100 টকা লৈ পিনি এতিয়া যাওঁগৈ ঘৰলৈ মাকুম ডেইলি বজাৰ 2000 years later পলাশ ভাই ক'ত গৈছ এইফালে বাৰ্থডে খাবলৈ বাৰ্থডে তো গাইজ আজি মানে আমি গোটেইকেইটাই বাৰ্থডে খাব গৈছোঁ বাৰ্থডে ওচৰতে মানে গাঁৱত বাৰ্থডে হৈছে তো বাৰ্থডে খাব গৈছোঁ এইফালে পৰা গ'লে গাঁও পামগৈ মানে তো গাইজ পাই গ'লোহি ন খুৰী বৌ এজনী আহিছে সেইটো ঘৰটো সেইটো অ কেক আনিছে নেকি হে কিনি মোৰ নেকি সেইজনী জেচিমা বহুত মজা এনেকুৱা খাই এটালো মানে এতিয়া চাহ অলপ খাইছোঁ আৰু পলাশ ভাইটোৱে দুবাৰ খাইছে পকুৰা ন অলপ দুবাৰ খাইছে the next day late তো গাইজ কালি বাৰ্থডে খালোঁ আৰু বাৰ্থডে খাই পিনি মানে ভিডিঅ' চিডিঅ' ইমান বনাই নাথাকিলোঁ কাৰণ মানে কমফৰ্টেবল নাপালোঁ ন পলাশ ভাই তো সেইকাৰণে নবনালোঁ মানে গাইজ তো সেইকাৰণে ঘৰত আহি পিনি আজি বনাই আছোঁ তাৰমানে আমাৰ পোৱালিটো চাব নেকি পোৱালিটো কাৰণ কেনেকৈ নাচিবা তুমি গানত এনে অ' সেনেকে সেইফালে গান লগাব কৈছে এফালে নাচিব বোলে কেনেকৈ নাচিবা অ' সেনেকে অ' এনে তই সেইবোৰ বাদ দিয়ক যি হ'লেও আজি ভোক লাগিছে বৌয়ে কিবা বনাই আছে অ' বৌ কি বনাই আছ অ' তিতা কেৰেলা নেকি হে বাহ তই বনা ভালকৈ বনা অলপ পিছত খাম তিতা কেৰেলা নাখাওঁৱে সেই তিতা কেৰেলা বৰ তিতা খাবলৈ বহুত বেয়া কিনো ভাত খাই থাকিম মই এইবোৰ বহুত পিছল হৈ গ'ল চাওকচোন কিমান পিছল এই তেৰি তো মানে এইকেইদিন পইচা ধান্দাত লাগি গৈছিলোঁ মানে ইয়াতে বহি পুৰা গেছৰ ফৰ্ম ফিল আপ কৰি আছিলোঁ ন পলাশ ভাই তো সেই পইচা কাৰণে মানে মই এইকেইদিন ভিডিঅ' চিডিঅ' বনোৱাই নাছিলোঁ তো সেইকাৰণে গাইজ আজিৰ পৰা ভিডিঅ' বনাব লাগিব ন তো সেইকাৰণে ওলাই আহিছোঁ ঘৰৰ পৰা বাহিৰলৈ পলাশ ভাই ক'লৈ গৈছ ভিডিঅ' বনাবলৈ ভিডিঅ' নাই তো গাইজ ইয়াত ৰখি থাকোঁতে মানে এই পাৰ্টনাৰ এটা আহিলে বাইক বোলে দাঙি দেখাব চকাটো আগফালে তো চাওঁ দাঙি দেখাব পাৰে নাই দাঙি দেখা আকৌ বা ভালকে নাই বন্ধুসকল আৰু ট্ৰাই কৰিব লাগিব কি জান বন্ধুসকল মই আছোঁ ইয়াত উল্টাকে চাই আছোঁ জগতখন তো গাইজ এতিয়া মানে যাওঁগে আৰু সেইজনী দেখিছা সেইজনী কোন অনামিকাই কি জান তো গাইজ মানে এইজনী অনামিকা হয় অনামিকা খাতৰা ধৰিছেচোন ক'লৈকে যাওঁ বল কিমান দূৰ যাবি আৰু বাহ তামাম দৌৰিছে মানে পুলিচ বনিব বোলে পুলিচ তো সেইকাৰণে দৌৰিছে এই পলাশ ভাইটো দৌৰিবলৈ আহিলে কি কৈছা বহুত কষ্ট অ'কে আৰু দৌৰা আৰু স্পীড কমন
আৰু স্পীড তো অনামিকা গৈ আছে গৈ থাকক ছিলোহে এইজনী ইয়াৰ পালেহি আকৌ আশা কৰোঁ অনাগত দিনত এটা ভাল চাকৰি পাওঁ পাব ন গাইজ এইটো কি আকৌ অ' মাই গড ইচ গাইজ মানে মৰা গৰু এটা পৰি আছে ইয়াতে কুকুৰে খাই আছে ইচ ইমান বেয়া গোন্ধাইছে নহয় নাপায় নহয় এনেকৈ পেলাই থ'বলৈ য'তে ত'তে 3 hours later. ইয়াতে তো গাইজ পলাশ ভাই আৰু মই মানে ফুচকা 10 টকা খাব আহিছোঁ বতাই দুটাই এই আলু নাই নেকি আছে এইটো কি বনাইছ চাট দে এটা মই ফাৰ্ষ্টটো মই লাইট জেনা দে লাইট পলাশ ভাই খাই কেনেকুৱা লাগিছে তো গাইজ চাওমিন খাব মন গৈছে মানে এইখিনি নিসিজোৱাকৈ মানে এনেকৈ অলপ সিজোৱা মানে তো ইয়াত এনেকৈ উলিয়াই আমি 10 টকা খাম বুলি কৈছোঁ মানে ইয়াতে একদম ধুনীয়াকৈ অলপ কিবা ঐ মছলা অলপ দি দিবি হা খাব পাৰিম ন আৰু ওলটা নিদিবি হা জিতি গাইজ এইটো মানে বাপীৰ দোকান নহয় এইটো কাৰ দোকান বিকাশৰ দোকান চামুচ এখনতে হৈ যাব তাৰপিছত পইচা দিলোঁ ন তো গাইজ চাওক পূৰা বগাকৈ লৈ আনিলোঁ মানে এই ভাজি থকাবোৰ বৰ খাই থাকিবলৈ বেয়া বগাকৈ কি কৈছা বা তো গাইজ চাওমিনটো খাই থাকিলে পেট নভৰে তো সেইকাৰণে ভাতেই খাব লাগিব বৌ বাঢ়ি আছে এইখিনি কি বস্তু বৌ কলডিল এইখিনি কলডিল আৰু অকল কলডিলেই তো কলডিল মানে এইটো কলৰ পৰা ওলোৱা ফুল বহুতে কলৰ ফুল বুলি কয় নহ'লে ৰকেট লাঞ্চাৰ তো আমাৰ তোৱালী বৌজনীও ভাত খাইছে হাঁহি দিয়া বৌ অলপ এই ককৈ মাইনা আগতে খাই আছে ইয়াতে বহি এইটো পুতেকো আহি গ'ল বা খালা নাই এইটো পলাই 15 আগষ্টৰ দিনা শুনিলে ন হিন্দুস্তান জিন্দাবাদ কৈছে মানে এখন কি মাছ ৱেলকাম টু মাই চেনেল তো গাইজ আমাৰ ঘৰ এইটো পোৱালিও মানে যে অক্টোবৰত 2 বছৰ হ'বহে মানে 2 বছৰ হোৱাই নাই মাতটো লাহে ফুটিছে আৰু এইটো পোৱালিও এইটো 1.5 বছৰমানতে ফুটিলেই চব তেতিয়াৰ পৰাই কয় মানে সি তো গাইজ এতিয়া মানে মই ভাতটো খাই লওঁ ৰাতিপুৱা লগ পাই আছোঁ আপোনালোকক গুড মৰ্ণিং কৈ পিনি An eternity later. তো এতিয়া ৰাতিপুৱা হৈ গ'ল তো গুড মৰ্ণিং গাইজ মই এতিয়া চাহ খাই আছোঁ মানে চাহ পানী খাই আছোঁ আৰু মকৰা পিঠা লগত মকৰা পিঠা বৰ্তমান খতম হ'ল ঈদ হৈ আছেগৈ কণী এটা পাৰিলে হাঁহে কণী এটা পাৰিলে কণীকৈ থৈ চাওক ইয়াতে পাৰি দিলে একদম হাঁহে পাৰি দিলে হয় এতিয়া পাৰি দিলে বাহিৰত দেখিয়ে পালোঁ মানে বন্ধুসকল ৰাতিপুৱা মই ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু ভিডিঅ'টো অলৰেডি বহুতেই দীঘল হৈ গ'ল ইমান দীঘল মানে আপলোড কৰিলে বহুত MB লাগি যায় 1 GB পাৰ লাগি যায় তো সেইকাৰণে মানে আজি ইমান MB নাই তো হ'ব আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই